গাড়ীখন আনিলোঁ ফাইনেলি যোৱাকালি জাগিৰোডৰ পৰা লৈ আহিলোঁ। আমাৰ মানুহবিলাকে কি কৰে, পইচা উঠালে এটিএমত আহি পইচাটো হিচাপ কৰে। আৰে মানুহে ঠগন দিব পাৰে, মেচিনে ঠগন নিদিয়ে নহয় তহঁতক। মানুহবিলাক মানে বহুত ডেঞ্জাৰ আছে। দাদাজন ইয়াৰে হয়, তই যা গ্ৰেন আইটেনখন উলিয়াই লৈছোঁ। আৰু এই গ্ৰেন আইটেনখন বহুতে মোৰ বুলি ভাবে। যেতিয়া মই ইনষ্টাত ষ্টৰি লগাওঁ মানে গাড়ীখনৰ, তো বহুতে মোৰ বুলি ভাবে। একচুৱেলি এইখন গাড়ী মোৰ নহয়, ভিন্দ ভাগৰ হয়। আৰু ভিন্দই মানে বেছিভাগ নচলায়, তো মই চলাওঁ বেছিভাগ গাড়ীখন। আৰু যোৱাকালি গাড়ীখন ধোৱা হৈছিল, কাৰ্পেটকেইটা মানে পাৰি দিয়া হোৱা নাছিল গাড়ীখন, তো সেইকাৰণে মই কাৰ্পেটকেইটা পাৰি দিছোঁ। মানে এতিয়া যাব লাগিব মই এটিএমলৈ। তো কিয় যাওঁ এটিএমলৈ আপোনালোকে হয়তো থাম্বনেইল দেখি গমেই পাইছে। তো হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে। যিসকলে মোৰ এই ভিডিঅ'টো চাই আছে সকলোকে বহুত বেছি ধন্যবাদ। তো আগতো মোৰ আৰু এটা ইউটিউব চেনেল আছিল, তো সেই চেনেলটো বৰ্তমান ডিলিট হৈ গৈছে। তো ভাবিছোঁ আজিৰ পৰা এইটো চেনেলতে কামত লাগিয়ে যাওঁ। ইউটিউবতো আজিৰ পৰা ভ্লগ চলগ আপোনালোকে দেখা পাই থাকিব। তো চেনেলটো খোলা দিন হৈছে বাৰু, খালি মই ভিডিঅ' দিয়া হোৱা নাছিলে। আৰু থাম্বনেইলটো দেখি আপোনালোকেতো গমেই পাইছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। তো আজি মই ল'বলৈ যাম এখন ভাৰ্না। নতুন নহয় বাৰু, নতুন লোৱাৰ অকাত যিহেতু নাই, ছেকেণ্ড হেণ্ডেই ল'ম বাৰু, হ'লেও ভাল কণ্ডিশ্যন আছে পুৰা। আৰু ডাঙৰ কথাটো হৈছে যে মই গাড়ীখন এতিয়ালৈকে চাবলৈ নাই যোৱা, অনলাইনে চাইছোঁ, মানে ভিডিঅ' কলত চাইছোঁ বা ভিডিঅ' দিছে, ইঞ্জিন চব অনলাইনতে চাইছোঁ গোটেইখিনি। তো ভালেই হ'ব লাগে, গাড়ীখন দেখাটো মই ভালেই পাইছোঁ। তো মই ভাবিছিলোঁ কি যিমানখিনি পইচা দিম গোটেইখিনি অনলাইন ট্ৰানজেকশ্যন কৰিম, বাট কি হয় মানে একাউণ্টৰ এটা লিমিট থাকে ন, একাউণ্টৰ মানে ইমান বেছি লিমিট নাই মোৰ। তো সেইকাৰণে ভাবিছোঁ অলপমান কেছ দিম, বাকীখিনি অনলাইন দিম আৰু। তো এতিয়া কেছ পইচা উঠাবলৈ মই গৈ আছোঁ বৰ্তমান এটিএমলৈ। আৰু ইফালে লৈ লৈছোঁ দুখন এটিএম কাৰ্ড বাৰু। এটিএম কাৰ্ড দেখাব নালাগে বাৰু ভিডিঅ'ত একচুৱেলি। তো বাকী যি হওক, আপোনালোকে পাৰিলে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব। আৰু এটা কথা দেই, আপোনালোকে বাৰু গাড়ী চলাই এনেকৈ মোবাইল নিটিপিব বা ভিডিঅ' নচাব। মই জাষ্ট এটা ক্লিপৰ কাৰণে এই ভিডিঅ'টো কৰিছোঁ। বাকী মই অকলে গৈ আছোঁ বৰ্তমান এটিএমলৈকে, পইচা অলপ উঠাই লওঁ। বাকী সেয়াই আৰু আপোনালোকলৈ এটা অনুৰোধ থাকিল, মই গোটেই ৰাস্তাটো এনেকৈ গ'লে মোৰো প্ৰব্লেম হ'ব বা মই নাযাওঁ তেনেকৈ। দেখিছেনে প্ৰব্লেম হ'লে আৰু ইফালে এটিএমত চাওক আউট অফ চাৰ্ভিচ। মানে এটিএমত পইচা পাবলৈ ভাগ্য লাগিব, ভাগ্য। মানে এটিএমবিলাক এনেই ৰাখে, পইচা নাৰাখে। আৰু কি প্ৰব্লেম দেখে আকৌ এতিয়া বেলেগ এটা এটিএমলৈ আহিছোঁ। আমাৰ মানুহবিলাকে কি কৰে, পইচা উঠালে এটিএমত আহি পইচাটো হিচাপ কৰে। আৰে মানুহে ঠগন দিব পাৰে, মেচিনে ঠগন নিদিয়ে নহয় তহঁতক। মানুহবিলাক মানে বহুত ডেঞ্জাৰ আছে। আৰু তেখেতে গাড়ীখন গুৱাহাটীৰ পৰা জাগিৰোডলৈকে ডেলিভাৰী দিবলৈ আহিছে। আমি জাগিৰোডলৈকে আহিছোঁ নিবলৈ গাড়ীখন। আৰু এতিয়া ভিনদেউতে কথা পাতি আছে। আৰু গাড়ীখন ফাৰ্ষ্ট অ'নাৰ হয়, আৰু গাড়ীখন বৰ্তমান 67,000 কিলোমিটাৰ ৰানিং হৈছে। নাজানো আৰু জেনুইন ৰানিং হয় নে নহয়, মিলাই থৈছে নে মিটাৰত কিবা নাজানো। আৰু বাকী এতিয়া কাগজ পাতি কাম কৰোঁ আৰু ঘৰলৈ গৈ থাকোঁ। বাকী মোৰ ফাইনেলি আহি জাগিৰোডত এই ভাৰ্নাখন এতিয়া কাগজ পাতি কাম মই কৰিলোঁ। ওচৰত দাদা দাদাজন ইয়াৰে হয়, তই যা কেতিয়াবা ডেলিভাৰী হৈ গ'ল গাড়ীখনৰ, চাৰ্ভিচিং ফুল মই কৰি দিছোঁ। এতিয়া গাড়ীখন চলাই থাকিলে হ'ল, ইঞ্চুৰেঞ্চ পলিউশ্যন বাকী চব হ'ব। আমি ঠিক আছে, এতিয়া মই গাড়ীখন ভাল লাগিল দাদা। তো কাগজ পাতিৰ কাম আমাৰ ক্লিয়াৰ হৈ গ'ল। তো এতিয়া পেট্ৰল পাম্পত আহি তেল অলপ ভৰাই লৈছোঁ। মানে কি হয়, আমাৰ ঘৰৰ ওচৰত পেট্ৰল পাম্প নাই। পেট্ৰল পাম্পৰ কাৰণে মানে বহুত দূৰলৈ যাব লাগে, সেইকাৰণে ইয়াতে মানে পূৰা ফুল টেংকি কৰি লৈছোঁ। আৰু এতিয়া ঘৰলৈ যাওঁ আৰু। তো ঘৰত পাওঁতে অলপমান ৰাতি হ'ল, যিহেতু মাহঁতে তথাপিও এতিয়া ধূপ চুপ অলপ লগাই দিছে। আৰু টায়াৰকেইটাত পানী চানী অলপ ছটিয়াই দিছে বৌৱে। তো এতিয়া গামোচা এখন বান্ধি দিওঁ আৰু ঘৰৰ ভিতৰত সোমোৱাই দিওঁ। গাড়ীখন আনিলোঁ ফাইনেলি যোৱাকালি জাগিৰোডৰ পৰা লৈ আহিলোঁ। মানে তেওঁলোক গুৱাহাটীৰ হয়, গুৱাহাটীৰ পৰা জাগিৰোডলৈকে ডেলিভাৰী কৰিব আহিছিল। তো জাগিৰোডৰ পৰা মই লৈ আহিছোঁ, চলাই আহিছোঁ। তো মাইলেজো ঠিকে আছে, আৰু পিক আপটো তামাম আছে বাৰু দেই, পিক আপো আছে, মাইলেজো এতিয়া ভালেই দি আছে। পাছলৈ কি হয় নাজানো। আৰু গাড়ীখন ফাৰ্ষ্ট অ'নাৰৰ হয় গাড়ীখন, তো সেইকাৰণে। মানে মডেলটো পুৰণা হ'লেও গাড়ীখনৰ লুকছটো ভাল আছে অলপ। এতিয়া বাম্পাৰ ক্লিপ লগাই দিছে, মানে বাম্পাৰটো অলপ ঢিলা হৈছিল চাগে। বাম্পাৰ ক্লিপ দুইটা চাইডে লগোৱা আছে। এইটো ভাৰ্না হয় এইখন।
ভাৰ্না চাই লওক অলপমান আপোনালোকেও অলপ ধূলি চুলি লাগি আছে আৰু স্ক্ৰেচ নাই বুলি কৈছিল স্ক্ৰেচ আছে বাৰু পুৰণা গাড়ী স্ক্ৰেচ থাকিবই বাৰু হ'লেও নাই বুলি কৈছিল বৰ্তমান স্ক্ৰেচ আছে বাৰু বহুতখিনি সৰু সুৰা বহুতেই আছে মানে বাকী আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ নেক্সট ভিডিঅ' অতি সোনকালে আহি আছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি থ'ব